আজি স্পৰ্টছত ডুৰাণ্ড কাপ হৈ আছে, এইবাৰ তৃতীয়বাৰ হ'ব আমাৰ তাত। এইবাৰ ছেমিফাইনেল হ'বলৈ গৈ আছে ডুৰাণ্ড কাপৰ। 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ। এতিয়ালৈকে 12টা আমাৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ। মাজবাটত এইবাৰ 5 কোটি টকাৰ আমাৰ অডিটৰিয়াম ষ্টেডিয়াম হ'বলৈ গৈ আছে। 240টা নলেজ চেণ্টাৰ বনালোঁ, 420টা VCDC বনালোঁ, 1600 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনালোঁ। তাৰপিছত আৰু আমাক কি ক'ব? BPFৰ দেখাওক 5 বছৰত কি কৰিছিল, 17 বছৰত কি কৰিছিল, আৰু আমি 5 বছৰত কি কৰি দেখালোঁ। নাই, UPPLৰ সাহসটো আছেই কাৰণেতো তেখেতক চৰকাৰৰ পৰা আউট কৰি দিলে। কিন্তু কিছুমান কথা হাগ্ৰামা মহিলাৰ চিন্তা কৰা মতে আমি নকৰোঁ। সাহসটো তাত কিয় দেখাইছে? সাহসটো শান্তি স্থাপন কৰা দেখাব লাগিছিলে হাগ্ৰামা মহিলাৰ। সাহসটো শিক্ষাটো ভাল কৰা দেখাব লাগিছিলে। সাহসটো সমাজখন ভাল কৰা দেখাব লাগিছিলে। সাহসটো বড়ো অনাবৰটো শেষ কৰি সমাজখন মানে মৰম স্নেহৰ বন্ধনত আনাটো তেখেতে সাহস দেখাব লাগিছিল। সাহসটো ক'ত দেখাবলৈ গৈ আছে? নিৰ্বাচনী সিদ্ধান্তটো নিজৰ দলে ল'ব। মই হাগ্ৰামা মহিলাৰ কিবা এটা ক'লে তেখেতে কৰিব নেকি? তেখেতে কৰা মতে মই কিয় কৰিম? 35 লাখ জনসাধাৰণৰ এটা অঞ্চল, এই অঞ্চলটোক আগুৱাই নিয়াত UPPLে কি কৰিব লাগে এইটো UPPLে ভালদৰে জানে। গতিকে তাত আমাৰ মডেলটোহে শান্তি আনিছে। UPPL মডেল অফ পলিটিক্সটো আজি শান্তি আনিছে BJPৰ লগত এলায়েন্স কৰি পেলাই। BPF মডেলে শান্তি আনা নাই। BPF মডেলৰ সময়ত হিংসা হৈছে 2008, 2012, 2014। BPF মডেল অফ পলিটিক্সত বড়ো অনাবড়ো হৈছে। জাতি জনগোষ্ঠীৰ মাজত মৰম বন্ধন বিশ্বাস নোহোৱা হৈ গৈছে। শিক্ষা দীক্ষা সামাজিক বন্ধন চব শেষ হৈ গৈছে। আজি UPPL মডেলহে চলি আছে, আৰু সেই মডেলটো তেখেতে ধ্বংস হোৱাটো বিচাৰিছে। ইমান সহজ নহয়। যোনে তাচ্ছিল্য কৰিছে সি কিবা কৰি দেখাওকচোন। যোনে মানুহ গছপুলি এটা নুৰুই সেই মানুহে বেলেগক গছ ৰুই পোৱা লোৱাটো আঙুলি দেখায়। যি মানুহে স্কুল এটা নবনায় সি বেলেগৰ স্কুলটো আঙুলি দেখায়। যি মানুহে নিজে সমাজৰ কাম এটা কোটা নকৰে সি বেলেগক আঙুলি দেখায়। ফেচবুক টুইটাৰত চাই পেলাই 10টা কথা বকি থাকিলে সমাজৰ কথা কোৱা নহয়, বুজিছে? আমি বাস্তৱত কাম কৰি আছোঁ। 1700 স্কুল ঠিক কৰিলোঁ। স্কুল কলেজত চবতো আজি আৰ্থিক সাহায্য দিলোঁ। প্ৰত্যেকটো কলেজত BTR অঞ্চলত স্মাৰ্ট ক্লাছৰুম হৈ গ'ল। লাইব্ৰেৰীবিলাক আমি RFID লগোৱা হৈ গ'ল। যে বিভিন্ন কামবিলাক আজি হৈ গৈছে। ল'ৰা ছোৱালীক আজি APSC UPSCৰ কাৰণে Super 50 কৰা হৈছে। অহাকালি নাছাটো নেক্সট বছৰত, এই বছৰত আমাৰ ইছৰত 10জন ল'ৰা ছোৱালী আমি পঠাই আছোঁ, আমাৰ চব জনগোষ্ঠীৰে ল'ৰা ছোৱালী। আজি স্পৰ্টছত ডুৰাণ্ড কাপ হৈ আছে, এইবাৰ তৃতীয়বাৰ হ'ব আমাৰ তাত। এইবাৰ ছেমিফাইনেল হ'বলৈ গৈ আছে ডুৰাণ্ড কাপৰ। 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ। এতিয়ালৈকে 12টা আমাৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ। মাজবাটত এইবাৰ 5 কোটি টকাৰ আমাৰ অডিটৰিয়াম ষ্টেডিয়াম হ'বলৈ গৈ আছে। 240টা নলেজ চেণ্টাৰ বনালোঁ, 420টা VCDC বনালোঁ, 1600 কিলোমিটাৰতকৈ বেছি ৰাস্তা বনালোঁ। তাৰপিছত আৰু আমাক কি ক'ব? BPFৰ দেখাওক 5 বছৰত কি কৰিছিল, 17 বছৰত কি কৰিছিল, আৰু আমি 5 বছৰত কি কৰি দেখালোঁ।